নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ সবে ভালে থাকক। দেখিছে মোৰ আহিছে, এয়া মানে মোৰ ফাৰ্মত আহিছে। এয়া চাব মই কৈ আছোঁ, এয়া আকৌ ওচৰত কৈ আছে, খেলি আছে কেনেদৰে। এয়া আপোনাৰ 3 দিন হৈছে চলিছে। মই এইকেইদিন বৰ ফাৰ্মতে আছোঁ লাগি মেলি, কাৰণ চব পোৱালি চোৱালি থাকিবলগীয়া হৈছে। ধুনীয়া কষ্ট হ'ল আপোনাৰ গৰুৰো পুহিব পাৰে, আপুনি লাভৱান হয়। কিন্তু পুহিব পাৰিলে আপোনালোকে ভাল ইনকাম পইচা দেখিছে। সকলো আছে, এয়া মতা খাচী হয়। মই এটা ডাঙৰ মতা দিছিলোঁ। লাভৱান বস্তু পুহিব লাগে, সকলো চৌখিন বস্তু। এইটো মানুহৰ মাংসটো প্ৰিয় হয়, প্ৰায়ভাগ পুহিব পাৰে। প্ৰথম ফাৰ্ম খোলা হৈছিলোঁ মই। বৰ্তমান 3খন ফাৰ্ম বাঢ়ি গ'ল আমাৰ ইয়াতে। আপুনি গাঁৱত আছে ঘুগুৰু খোজৰে, আৰু বৰ্তমান এইবিলাক চব এই ইয়াত দিছে কেইখনমান ডাঙৰ ফাৰ্ম। সৰু সুৰা ফাৰ্ম এখনত লগাই আপুনিও পুহিব পাৰে। প্ৰায় আপোনাৰ পটককৈ পুহি মেলি বেছি নাযায়, 12,000 টকা মানত এখন সৰু ফাৰ্ম এখন বনাব পাৰে। প্ৰায় 2-এটা পোৱালি আনি আছোঁ। চাওক কেনেদৰে এখন ফাৰ্ম লগাবলৈ বৰ্তমান লাগতিয়াল বস্তু পাৰিছোঁ। এখন ফাৰ্ম বৰ্তমান